পিছফালে খবৰ বেয়া নেকি কোৱা নাই কিমান ভাল খবৰ এইফালে ভাল এইফালে ভাল তেলে মোৰ লগত সবে এবাৰ একেলগে কক ভাৰত মাতা কি অলপ ঢিলা হৈছে আৰু অলপ জোৰে লাগিব ঠিক আছে আৰু এবাৰ ভাল কৰি ক'ব লাগিব ভাৰত মাতা কি এতিয়া ভাল হৈছে আজিৰ আমাৰ এই সভাত আমাৰ মাজত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া সন্মানীয় বিধায়ক প্ৰশান্ত ফুকন ডাঙৰীয়া বিনোদ হাজৰিকা ডাঙৰীয়া চক্ৰধৰ গগৈ ডাঙৰীয়া তেৰছ গোৱালা ডাঙৰীয়া পোনাকন বৰুৱা ডাঙৰীয়া আমাৰ মাজত উপস্থিত ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়া টংকেশ্বৰ সোণোৱাল ডাঙৰীয়া ডেভিড চেতিয়া ডাঙৰীয়া ডক্টৰ সৈকত পাত্ৰ ডাঙৰীয়া ডেইজি ৰাণী ফুকন শ্যাম ডাঙৰীয়ানী অসীম হাজৰিকা ডাঙৰীয়া ডিব্ৰুগড় জিলা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি উজ্জ্বল কাশ্যপ ডাঙৰীয়া সুনীল ৰাজকোঁৱৰ ডাঙৰীয়া বিকুল ডেকা ডাঙৰীয়া পুষ্পাঞ্জলি সোণোৱাল ডাঙৰীয়ানী আমাৰ মাজত উপস্থিত জিলা আয়ুক্ত মহোদয় আই মাতৃসকল আৰু উপস্থিত সুধীবৃন্দ আজি আমি ইয়াত কিয় গোট খাইছো এই বিষয়ে আপোনালোক সকলোৱে জানে নে নাজানে কোনে কোনে জানে হাত ডাঙক সকলোৱে জানে আজি আমি কিয় গোট খাইছো ইলেকশ্যনৰ আগতে আমাৰ অসমত বিশেষকৈ ডিব্ৰুগড় তিনিচুকীয়াত মই যেতিয়াই আহোঁ তেতিয়াই মহিলাসকলে মোক লগ কৰি কয় যে মাইক্ৰ' ফাইনেন্সৰ লোনটোৰ কিবা এটা ব্যৱস্থা কৰক সচেতন মহিলা সমিতি আন যিমান আছিলে সকলোৱে লগ পালে এই কথাটো উল্লেখ কৰে তেতিয়া মই ভাবিছিলোঁ যে ইমান ডাঙৰ লোন আমিনো কি কৰিব পাৰোঁ তথাপিতো ডিসি এসপিক আমি কৈছিলোঁ যে চাব মহিলাখিনিক যাতে হাৰাশাস্তি নকৰে লাহে লাহে যেতিয়া অলপ ইলেকশ্যনৰ বঁটা আহিলে তেতিয়া ইলেকশ্যনৰ মিটিংবিলাকতো আই মাতৃয়ে কয় যে আমাৰ মাইক্ৰ' ফাইনেন্সৰ লোনটো কি হ'ব তেতিয়া মই দুই এখন ইলেকশ্যন মিটিঙত ক'লোঁ যে যিসকল দুখীয়া আই মাতৃয়ে মাইক্ৰ' ফাইনেন্সৰ লোন লৈছে আমি ৰেহাই দিয়াৰ ব্যৱস্থা কৰিম যেতিয়া এই কথাটো ক'লোঁ তেতিয়া মই বুজিও পোৱা নাই যে কিমান টকা আছে কি আছে কাৰণ কোনোবা মহিলাই কয় আমাৰ 25,000 লোন আছে কোনোবাই কয় 50,000 লোন আছে কোনোবাই কয় ইটো বেংকৰো লোন আছে সিটো বেংকৰো লোন আছে কথাবিলাক ভালকৈ বুজিও পোৱা নাছিলোঁ কিনো ঘটনা কোনোবাই কয় ছাৰ লোনৰ মানুহে আমাৰ টিভিটো লৈ গ'ল ফ্ৰিজটো লৈ গ'ল যি কিবা কিবি কয় মই কথাবোৰ বুজিও নাপাওঁ ভাল কৰি আৰু দুই এগৰাকী মহিলাইতো আৰু কিবা কিবি কৈ দিয়ে যে ছাৰ আমাৰ এনেকুৱা গণ্ডগোল হৈ আছে কথাবোৰ বুজি পাব দিগদাৰ কিছুমানে কয় ছাৰ এতিয়া লোনটো ল'ব আহে এতিয়া লোনটো ল'ব আহোঁতে আমি ঘৰৰ পৰা পলাই থাকিব লাগে কোনোবাই কয় মোৰ গিৰিয়েকো মোৰ ওপৰত এতিয়া খং উঠি গ'ল লোনটো লোৱাৰ কাৰণে গোটেইখন অশান্তি ধেমালিতে মই সোধোঁ যে লোনটো আই মাতৃসকলে ল'লে নে একচুৱেলি গিৰিয়েকবিলাকে লৈ ল'লে তেতিয়া কিছুমানে কয় গিৰিয়েকে লৈ ল'লে মই পোৱাই নাই টকাটো চুবই নাপালোঁ যি নহওক এনেকৈ বহুত কাহিনী ইলেকশ্যন গ'ল CM হ'লোঁ হৈ মাইক্ৰ' ফাইনেন্স কোম্পানীবিলাকক মই মাতি আনিলোঁ যে এই যে মহিলাবিলাকে লোন ল'লে কিমান মহিলাই লোন ল'লে কি কথা মোক অলপ বুজাই দিয়কচোন বোলে ছাৰ 12,000 কোটি টকাৰ লোন আমি মহিলাসকলক দিছোঁ মই বোলো বাপৰে এইখন এতিয়া মই কিহত পৰিলোঁ এতিয়া CMত বহা নবহাটো একেই জামেলা হ'ল এটা বহিলে 12,000 টকা ক'ৰ পৰা দিওঁ আৰু মিটিঙত কৈও দিলোঁ মুখেদি এতিয়া জামেলাত লাগি গ'ল 12,000 কোটি টকা দি 12,000 কিলোমিটাৰ ৰাস্তা বনাব পাৰি আপোনালোকে চিন্তা কৰক
12,000 কোটি টকা দি আমাৰ অসম চৰকাৰৰ কৰ্মচাৰীসকলক মোটামুটি 6 মাহৰ দৰমহা দিব পাৰি। ক'ত পাম? অফিচাৰবিলাকেও ক'লে যে ছাৰ ক'ৰ পৰা কৰিম। তাৰপিছত মই মাইক্ৰ' ফাইনেন্সৰ মিটিং পাতিলোঁ। বেংকৰ মেনেজাৰবিলাকে ক'লে ছাৰ আগতেতো মহিলাবিলাকে যি নহওক দি আছিল, আপুনি কৈ দিয়াৰ কাৰণে এতিয়া নিদিয়া হৈ গ'ল, নহ'লেতো চব ভাল আছিলে। কথাটো হয় নেকি? হয়নে নহয় কথাটো? মই বোলো এতিয়া মোৰ বিপদতহে পৰিলোঁ, মই এখন কিহত সোমালোঁ, মইতো ভাবিলোঁ এতিয়া বিপদ হ'ল। তাৰপিছত মই সুধিলোঁ যে কিমান মহিলাই লোন লৈছে। বোলে ছাৰ 24 লাখ মহিলাই লোন লৈছে। 24 লাখ, 24 লাখ। তেতিয়া মই ক'লোঁ কি কি আছে ভাগ কৰকচোন। বোলে কিমান মহিলাই লোন ঘূৰাই দি আছে? বোলে ছাৰ 14 লাখ মহিলাই লোন ঘূৰাই দি আছে। এই আপুনি ইলেকশ্যনত ভাষণ দিয়াৰ পৰা ঘূৰাই নিদিয়া হ'ল, নহ'লে আগতে চবেই ঘূৰাই দি আছিলে। তেতিয়া মই ক'লোঁ ঠিক আছে, প্ৰথম তেওঁলোকক এখন মিটিঙত মাতক, আমি তেওঁলোকক 25,000 টকালৈকে আমি নগদ দিম। কোনোবাই 5,000 ঘূৰাব আছে 5,000 দিম, কোনোবাই 1,000 ঘূৰাব আছে 1,000 ঘূৰাব দিম, কোনোবাই 20,000 পাব আছে 20,000 দিম, 25,000 টকালৈকে আমি ঘূৰাই দিম। বোলে ছাৰ তেনেকুৱা মহিলা 14 লাখ। সব প্ৰথম বছৰ চৰকাৰৰ দায়িত্ব লৈ আমি সেই 14 লাখ মহিলাক যি পাৰোঁ 25,000 টকালৈকে আমি ঘূৰাই দিলোঁ। কোনোবাই 200 টকাও পাইছে, কাৰণ 200 টকাই ঘূৰা দিব আছিলে। কোনোবাই 25,000ও পাইছে। যি নহওক মোটামুটি তেওঁলোক এটা লাইনত আহিলে। তাৰ পিছত আৰু এটা শ্ৰেণী ওলালে যে যিসকলে দি আছিলে কিন্তু যোৱা 3 মাহ ধৰি দিয়া নাই। তেতিয়া মই বেংকক ক'লোঁ যে তেওঁলোকৰ 3 মাহৰ সুত আৰু মূল মই দি দিম। মই মানে আমি মানে চৰকাৰ, আমি দি দিম আৰু তেওঁলোকক উপৰি আৰু 20,000 টকা দিম, যাতে তেওঁলোকে ঘূৰাই দি থাকিব পাৰে। বোলে ঠিক আছে ছাৰ, এইটোও হ'ব। তাতে আমি 4 লাখ মহিলাক সহায় কৰিলোঁ। 14 আৰু 4 18 লাখ। এতিয়া থাকি গ'ল 6 লাখ মহিলা। এই 6 লাখ মহিলাৰ কথাটো হ'ল যে তেওঁলোকে লোন দিয়া নাই, সুদ দিয়া নাই, আৰু তেওঁলোকক কি বুলি কয় NPA, নন পাৰফৰ্মিং এছেট। আৰু এইটো যদি থাকে তেতিয়াহ'লে আমাৰ যেতিয়া কোনোবাই বেংকত লোন ল'ব যাব, তেওঁলোকে ভৱিষ্যতে বেংকত লোন ল'ব নোৱাৰে আৰু তেওঁলোকৰ নামটো ব্লেক লিষ্টেড হৈ গ'ল। তাৰমানে আৰু ক'তো লোন তোন ল'ব নোৱাৰে। আপোনালোকক কোনোবাই লোন দিয়ে নেকি আজি নতুনকৈ? দিয়ে নে নিদিয়ে? ডাঙৰকৈ কওক। নতুনকৈ খুজিলে নিদিয়ে নহয়? দিয়ে নেকি? এইফালে দিয়ে? নতুনকৈ আৰু লৈছে নেকি? এইফালে লৈছে নেকি? আচ্ছা, কথাটো অলপ ডাঙৰকৈ ক'ব, তেতিয়া মই বুজি পাম আকৌ কি কৰিব লাগে। হয় নহয়? এতিয়াতো বেংকে গ'লে কি কয়, আগৰ লোন ঘূৰাই দিয়া নাই, ক'ত লোন পাব? হয় নে নহয়? গতিকে লোন নাপায়। এতিয়া তেওঁলোকক কি কৰোঁ? আমি তাৰ পিছত সিদ্ধান্ত ল'লোঁ যে প্ৰথম 25,000 টকালৈকে যাৰ লোন আৰু সুদ আছে তেওঁলোকৰ টকাখিনি আমি বেংকত দিওঁ। বেংকে এখন NOC দিব যে এখেতসকলৰ লোন চৰকাৰে ঘূৰাই দিছে আৰু ভৱিষ্যতে তেওঁলোকে বেংকৰ পৰা লোন লোৱাত কোনো অসুবিধা নাই। এনেকুৱা কাগজ এখন লাগে। এনেকুৱা কাগজ এখন ল'বৰ কাৰণে বেংকেও টকা খোজে। কেইদিনমান আগতে আমি বেংকক টকাখিনি দিলোঁ আৰু আজি আমি আপোনালোকক এখন কাগজ দি দিম যে আমি আপোনালোকৰ লোন ঘূৰাই দিলোঁ। এতিয়া ইচ্ছা কৰিলে আপোনালোকে নতুনকৈ বেংকৰ আকৌ লোন ল'ব পাৰিব। এতিয়া হাত চাপৰি বজোৱা মানে আকৌ লোন ল'ব যাব নেকি? ছোৱালীয়ে লোন ল'ব পাৰে,
হাজবেণ্ডে লোন ল'ব পাৰে আপোনালোকে আৰু মাইক্ৰ' ফাইনেন্সৰ ফালে ভুলতেও নাচাব দেই চাব নেকি আকৌ একদম নাচাব আৰু যদি একবাৰ গণ্ডগোল হয় মইতো পলাম ইয়াৰ পৰা মই আৰু লোন ঘূৰাই দিব নোৱাৰো বুজি পালে গতিকে আৰু কোনেও এইটো লোন ল'ব নালাগে কাৰণ এইটো লোনত সুদ বহুত বেছি